বিলাসীপাৰা থানাৰ অধীনত বেলতলী গাঁৱৰ উপৰতৰী গাঁৱৰ টাউনৰ মাজত 50-60জন দুৰ্বৃত্তই আহি আমাৰ দেশী জনগোষ্ঠীৰ মানুহক ঘৰৰ ভিতৰত আবদ্ধ কৰি দলবদ্ধভাৱে তেখেতৰ ঘৰ ভাঙি চুৰমাৰ কৰি দিয়ে। লগে লগে ঘৰৰ মানুহ বিলাসীপাৰা থানাত এজাহাৰ দিব যায়, কিন্তু বিলাসীপাৰা অচিয়ে এজাহাৰ ল'বলৈ অস্বীকাৰ কৰি ঘৰ থানাৰ পৰা খেদি পঠিয়াই দিয়ে। আৰু সেই ফলস্বৰূপে উক্ত দিনাই এই দুৰ্বৃত্তসকলে আমাৰ ছবুলুদ্দিন শেখক মূৰত মাৰি হত্যা কৰি দিয়ে। আৰু এতিয়া গতিকে আজি আমি সদৌ অসম গৰিয়ামৰে দেশী জাতি পৰিষদ, স্থানীয় ৰাইজ, দেশী জনগোষ্ঠীয় মঞ্চই আমি যৌথভাৱে ইয়াত আমি আন্দোলন ঘোষণা কৰিছো। আমি মৃতদেহ লৈ নেশ্যনেল হাইৱে পথ অৱৰোধ কৰিছো এইকাৰণে, কাৰণ আমাৰ কথাবিলাক চৰকাৰলৈ নাযায়। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, তেখেতক আমি সন্মান কৰো। তেখেতে মুখ্যমন্ত্ৰী মহোদয়ে কোৱা নাই, পুলিচক কোৱা নাই যে আসামী কৰাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এটি বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছো যে বিলাসীপাৰা প্ৰশাসনৰ কাৰণে, বিলাসীপাৰা থানাৰ অচিৰ কাৰণে আজি আমাৰ এজন দেশী জনগোষ্ঠীৰ মানুহ মৃত্যুবৰণ কৰিছে। গতিকে যেতিয়ালৈকে অচিক নিলম্বন কৰা নহব তেতিয়ালৈকে আমাৰ আন্দোলন প্ৰত্যাহাৰ নহয়। যেতিয়ালৈকে ছবুলুদ্দিন শেখক এককালীনভাৱে 10 লাখ টকা প্ৰদান কৰা নহব তেতিয়ালৈকে আমাৰ এই মৃতদেহ ইয়াত লৈ আন্দোলন জাৰি থাকিব।